প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল স্বাগতম মোৰ ইউটিউব চেনেল তেওঁৰ একাডেমীলৈ তোমালোকে পূৰ্বৰ পাঠত উদ্ভিদৰ পৰিপুষ্টিৰ সম্পৰ্কে জানিলা হালো সংশ্লেষণ আৰু উদ্ভিদৰ অন্য ধৰণৰ পৰিপুষ্টিৰ পদ্ধতিৰ বিষয়ে শিকিলা মানুহকে ধৰি সকলো প্ৰাণীয়ে প্ৰত্যক্ষভাৱে উদ্ভিদ খায় বা উদ্ভিদ খোৱা প্ৰাণীবোৰ ভক্ষণ কৰি পৰোক্ষভাৱে উদ্ভিদৰ পৰা খাদ্য গ্ৰহণ কৰে কিছুমান প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী দুইটা খায় বিভিন্ন জীৱৰ খাদ্য গ্ৰহণৰ প্ৰণালী বেলেগ বেলেগ মৌমাখি হামিংবাৰ্ডে মৌ চুহি খায় মানুহৰ শিশু আৰু অন্য বহুত প্ৰাণীয়ে কেঁচুৱা অৱস্থাত মাকৰ গাখীৰ খায় সাপে চিকাৰ কৰা প্ৰাণীক গিলি খায় কিছুমান জলজ প্ৰাণীয়ে পানীত ভাহি থকা ক্ষুদ্ৰ কণিকাবোৰ চেকি খায় সেইদৰে কিছুমানে ফালি চিৰি খায় কিছুমানে চুবাই খায় কিছুমানে ধৰি খায় আৰু কিছুমানে চেলেকি খায় ইত্যাদি মানুহকে ধৰি প্ৰাণীসমূহে গ্ৰহণ কৰা খাদ্যবোৰ জটিল দ্ৰব্য এনে ধৰণৰ জটিল দ্ৰব্যবোৰ শৰীৰে পোনে পোনে গ্ৰহণ কৰিব নোৱাৰে উদাহৰণস্বৰূপে আমি খোৱা ভাত মাছ মাংস ফলমূল আদি পোনপটীয়াকৈ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে সেয়ে এই জটিল দ্ৰব্যবোৰ সৰল দ্ৰব্যলৈ পৰিৱৰ্তন কৰিব লগা হয় সাধাৰণ ভাষাত ক'বলৈ গ'লে খাদ্যৰ ডাঙৰ অণুসমূহ একেবাৰে সৰু সৰু অণুলৈ ৰূপান্তৰ কৰিব লগা হয় খাদ্যৰ জটিল উপাদানবোৰ সৰল দ্ৰব্যলৈ পৰিৱৰ্তিত কৰা প্ৰক্ৰিয়াকে পাচন বোলে এতিয়া আমি মানুহৰ পাচন ক্ৰিয়া সম্পৰ্কে জানি লওঁ আহা আমি মুখেৰে খাদ্য খাওঁ হজম কৰোঁ অৰ্থাৎ পাচন কৰোঁ আৰু পিছত ইয়াক আমি বিভিন্ন কামত লগাওঁ ব্যৱহাৰ নোহোৱা খাদ্য অংশ দেহৰ পৰা বাহিৰ কৰি দিয়া হয় শৰীৰৰ ভিতৰত এই খাদ্যবোৰ কি হয় তোমালোকে কেতিয়াবা ভাবি চাইছানে খাদ্যবোৰ এডাল অবিচ্ছিন্ন নলীৰ মাজেৰে যায় যিডাল মুখগহ্বৰত আৰম্ভ হৈ পায়ুত শেষ হয় নলীডাল কেইবাটাও ভাগত ভাগ কৰিব পাৰি 1 নম্বৰ মুখগহ্বৰ 2 নম্বৰ গ্ৰাহনলী বা গ্ৰহিকা 3 নম্বৰ পাকস্থলী 4 নম্বৰ ক্ষুদ্ৰান্ত 5 নম্বৰ বৃহদন্ত যি মলাশয়ত শেষ হয় আৰু 6 নম্বৰ পায়ু এইটো এটা খুব দীঘলীয়া পথ নহয়নে এই সকলোবোৰ অংশ একেলগে মিলি খাদ্য নলী বা পৌষ্টিক নলী নাইবা পাচন পথৰ সৃষ্টি হৈছে খাদ্যৰ উপাদানবোৰ খাদ্য নলীৰ বিভিন্ন অংশইদি পাৰ হৈ যাওঁতে লাহে লাহে হজম হ'বলৈ ধৰে পাকস্থলী আৰু ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰবোৰে আৰু খাদ্যনলীৰ লগত যুক্ত বিভিন্ন গ্ৰন্থি যেনে লালতী গ্ৰন্থি যকৃত আৰু অগ্নাশয়ে পাচক ৰস নিঃসৰণ কৰে এই পাচক ৰসে খাদ্যৰ জটিল পদাৰ্থবোৰক সৰল উপাদানলৈ পৰিৱৰ্তিত কৰে খাদ্যনলী আৰু সহযোগী গ্ৰন্থিবোৰ একেলগে লগ হৈ পাচনতন্ত্ৰ গঠিত হৈছে এতিয়া আমি ছবিৰ সহায়ত মানুহৰ পাচনতন্ত্ৰৰ সম্পৰ্কে জানি লওঁ আহা মানুহৰ পাচনতন্ত্ৰৰ আৰম্ভ হৈছে মুখগহ্বৰৰ পৰা মুখগহ্বৰত থকা দাঁত জিভা আৰু লালতী গ্ৰন্থিয়ে খাদ্যৰ পাচন হোৱাত সহায় কৰে মুখগহ্বৰৰ পাছৰ অংশটো হৈছে গ্ৰহিকা বা গ্ৰাহনলী ই মানুহৰ ডিঙি আৰু বুকুৰ মাজেদি পাৰ হৈ গৈছে তাৰ পিছৰ অংশটো হৈছে পাকস্থলী পাকস্থলী হ'ল এটা দাঁত বেৰৰ মোনা ইয়াৰ আকৃতি এটা চেপেটা ইউৰ নিচিনা আৰু ই খাদ্যৰ নলীৰ আটাইতকৈ বহল অংশ ইয়াৰ এটা মূৰ গ্ৰাহনলীৰ পৰা খাদ্য গ্ৰহণ কৰে আৰু আনটো মূৰ ক্ষুদ্ৰান্তত মুকলি কৰি দিয়ে আমি খোৱা খাদ্যসমূহ প্ৰথমে ইয়াতেই জমা হয় পাকস্থলীৰ পিছৰ অংশটো হৈছে ক্ষুদ্ৰান্ত হৈছে অতিকৈ পাক খোৱা এডাল দীঘল নলী ক্ষুদ্ৰান্তৰ লগত দুটা গ্ৰন্থি জড়িত হৈ আছে যকৃত আৰু অগ্নাশয় এই যকৃত আৰু অগ্নাশয়ৰ পৰা নিঃসৰণ হোৱা ৰসবোৰে খাদ্যৰ পাচন হোৱাত সহায় কৰে ক্ষুদ্ৰান্তৰ পিছৰ অংশটো হৈছে বৃহদন্ত ক্ষুদ্ৰান্ততকৈ বহল আৰু চুটি বৃহদন্তৰ পিছৰ অংশটো হৈছে মলাশয়ত পাচন হোৱা খাদ্যসমূহ জমা হয় মলাশয়ৰ পিছৰ অংশ অৰ্থাৎ শেষ অংশটো হৈছে পায়ু অৰ্থাৎ
মানুহৰ পাচনতন্ত্ৰ মুখগহ্বৰৰ পৰা আৰম্ভ কৰি পায়ুত শেষ হৈছে।